নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া সন্ধিয়া হ'ল, গতিকে কিবা এটা চাহৰ লগত বনাই খাওঁ। এতিয়া কি খাওঁ পাকঘৰলৈ যাওঁ ব'লক, আৰু মই আজি কিনো বনালোঁ তাকে আপোনালোকক দেখুৱাম। এয়া চাওক, মই মগু তিয়াই থৈছিলোঁ। এইখিনি মই এতিয়া মিক্সি জাৰত অলপ পিচি ল'ম। মানে খুব মিহিকৈ নিপিচিলেও হ'ব, অকণমান মানে গোটা গোটা থাকিলেও একো নহয়। যিহেতু ঠাণ্ডা দিন, গতিকে কিবা কিবি এটা মানে যিটো মুচমুচীয়া কিবা এটা খাবলৈ মন যায় নহয় জানো। সন্ধিয়া চাহৰ লগত মানে খোৱা বস্তুটো সদায় মানে মুচমুচীয়া হ'লে ভাল লাগে। গতিকে মই আজি বনাম পকৰি। ইয়াৰ বাবে মই এয়া মগুকেইটা পিচি ল'লোঁ নহয়, তাতে কেইটামান গোটা মটৰ দি দিলোঁ। আৰু ইফালে মই আনিছিলোঁ স্প্ৰিং অনিয়ন। এনেকুৱা পিঁয়াজৰ পাত যিহেতু এইটো ছিজনতহে পোৱা যায়, গতিকে এই পিঁয়াজ পাত দি পকৰি খাবলৈ বহুত ভাল লাগে। মই পিঁয়াজৰ পাতখিনি ধুই পখালি এনেকৈ মিলাই ল'লোঁ, আৰু ইয়াত মই এই মগুৰ পেষ্টটোত দি দিলোঁ। ইফালে ঘৰতে ইমান ধুনীয়াকৈ ধনিয়া হৈছে, ধনিয়া পাতো অলপ আনিলোঁ। আচলতে টেষ্টিকৈ কিবা এটা বনাই চাহৰ লগত খাবলৈ খুবেই ভাল লাগে নহয়নে বাৰু। আৰু ঘৰৰ সকলোৱে এনেকৈ বনাই দিলে মানে খাই খুব ভাল পায় নহয়নে বাৰু। এয়া চাওক, মই গোটেইখিনি ইয়াত দি দিলোঁ। ইয়াত মই দিম এটা পিঁয়াজটো কাটি ল'লোঁ সৰু সৰুকৈ কাটি দিলে খাবলৈ ভাল লাগে। পিঁয়াজটো কাটি ল'লোঁ। সকলোৱে ভাল পায় মানে খুব আগ্ৰহেৰে খায় তেতিয়া চাহকাপ। মই আকৌ জলকীয়া এটাহে দিম, মানে মোৰ ছোৱালীজনীয়ে বেছি জ্বলা খাব নোৱাৰে আৰু ময়ো বেছি জ্বলা নাখাওঁ, গতিকে জ্বলাৰ পৰিমাণ একেবাৰে সামান্য। এইখিনি মই দি এতিয়া খুব ধুনীয়াকৈ মিলাই লৈছোঁ। আচলতে মগুৰ এই পকৰিটো খাবলৈ খুবেই ভাল লাগে। আপোনালোকে কেতিয়াবা চাবচোন, যদি ঘৰত মগু থাকে বা ক'ৰবাৰ পৰা অনা প্ৰসাদো থাকে, এনেকৈ আপোনালোকে বনাই খাব পাৰে। আৰু মগুত মই দিলোঁ এচামুচ বেচন আৰু এচামুচ দিলোঁ পিঠাগুড়ি, মানে টেবুল চামুচেৰে দিছোঁ। আৰু ইয়াত মই অলপ নিমখ দি এয়া মই অলপ সময়ৰ কাৰণে ঢাকি থলোঁ। তেতিয়া খুব ধুনীয়াকৈ মিশ্ৰণটো মিহলি হ'ব আৰু খাবলৈ মানে ফুলি যাব আৰু খাবলৈ খুব ভাল লাগিব। আৰু ইফালে মই বনাবলৈ লৈছোঁ ভুৰভুৰি পিঠা বা পানী পিঠা। আচলতে সন্ধিয়া নিজৰ পচন্দত মানুহবিলাকে খায়, মানে মই চবৰ কাৰণে বনাইছোঁ। কোনোবাই ধৰক পকৰি খাব, কোনোবাই এয়া পানী পিঠা দি খাব চাহ। ইয়াতো মই অলপ কাটি থোৱা পিঁয়াজ পাত আৰু ধনিয়া পাত দিলোঁ, আৰু এইখিনি ধুনীয়াকৈ অকণমান নিমখ দি মই এতিয়া গোটেইখিনি গুলি ল'ম। এইখিনি গুলোতে আকৌ ঠাণ্ডা পানীয়ে দিব লাগিব। ঠাণ্ডা পানী ধুনীয়াকৈ অলপ পনীয়াকৈ সানিব লাগিব। পনীয়াকৈ সানিলেহে আকৌ বস্তুটো ভাল হ'ব। এইখিনি আকৌ নতুন চাউলৰ পিঠাগুড়ি, মানে নতুন চাউলৰ পিঠাগুড়িৰ যিটো গোন্ধ ইমানেই ধুনীয়া, আপোনালোকে এনেকৈ বনাই খাই চাবচোন, মানে জিভাত লাগি যায় ইয়াৰ গোন্ধটো আৰু সোৱাদটো। এনেকৈ পাতলীয়াকৈ এটা বেটাৰ বনাই ল'ব। ইফালে মই পকৰিৰ বাবে এইটো যে মিশ্ৰণটো মই ঠিক কৰি ল'লোঁ। পানী পিঠা বনাবৰ কাৰণে আকৌ মই প্ৰথমতে ইয়াত অকণ মিঠাতেল দি লৈছোঁ। তেতিয়া মানে আৰু কেৰাহীত তেল দিয়া কোনো প্ৰয়োজন নাই। ধুনীয়াকৈ পিঠাকেইটা মই এটা বনাই ল'ম। চাব দেই কিমান ধুনীয়া হ'ব পিঠাকেইটা। খাবলৈ মানে ইমানেই টেষ্টি, আপোনালোকে বনাই খাবই। ঘৰত থকা বস্তুৰে এইবিলাক আচলতে বনাই খাব লাগে। স্বাস্থ্যসন্মত, পেটৰ কোনো অপকাৰ নকৰে। মই প্ৰায়ে বনাই থাকোঁ, আৰু আপোনালোকেও বনাই খাবচোন। এনেকৈ মই সন্ধিয়াৰ চাহকাপ যোগাৰ কৰিলোঁ। লগতে অকণ চচো দিছোঁ দেই, খাবলৈ ভাল লগাকৈ। ধুনীয়াকৈ লাল চাহৰ লগত মই এয়া পানী পিঠাৰে
সন্ধিয়াৰ চাহ। ইফালে মই বনাইছোঁ আৰু পকৰি, কাৰণ মোৰ পকৰিৰ আইটেমটো আছেই নহয় বনাবলৈ। পকৰিকেইটা ল'ৰা ছোৱালীকেইটাই খাই ভাল পায় আৰু ময়ো খাই বহুত ভাল পাওঁ। সেইকাৰণে মই বনালোঁ 1 প্লেট পকৰি। ইমান ধুনীয়াকৈ বনাই লৈছোঁ। মগু দাইলৰ পকৰি মানে মগুৰ পকৰি আপুনি খাব আৰু ইমান টেষ্ট হয়। কিন্তু মগুটোত আকৌ কিবা দিব লাগে, নহ'লে বান্ধ নাখায় যে, সেইকাৰণে মানে বান্ধ খাবৰ কাৰণে তাত ধৰক পিঠাগুড়ি দিব লাগে। কিছুমানে ময়দা বা আটাৰো গুড়ি অকণমান দি দিয়ে, নহ'লে বস্তুটো মানে গোটা নাপাতে, মানে ফাটি ফাটি যাব। সেইকাৰণে অকণমান কিবা দিব লাগে। মই সেয়া বেচনৰ পিঠাগুড়ি দিছোঁ আৰু গৰম গৰম চাহৰ লগত সন্ধিয়াৰ এই চাহকাপ ইমান ভাল লাগিছে খাই, মানে ক'বলৈ ভাষা নাই। আচলতে গোটেই দিনটোৰ ক্লান্তি বা ভাগৰ এই চাহকাপে আমাক দূৰ কৰি দিয়ে, নহয়নে বাৰু? সেইকাৰণে সন্ধিয়া চাহকাপ সকলোৰে বৰ আগ্ৰহৰ। সকলোৱে ভাবে সন্ধিয়া চাহকাপৰ লগত ধুনীয়াকৈ কিবা এটা বনাই খাওঁ, নহয়নে বাৰু? এনেকৈ মই আজি সন্ধিয়াৰ চাহকাপ বনালোঁ আৰু খালোঁ। আপোনালোকেও এনেকৈ বনাই খাব দেই, মানে সকলোৱে ভাল পাব সন্ধিয়াৰ গৰম গৰম চাহ আৰু পকৰি আৰু পানী পিঠা। আচলতে এনেকুৱা দিনত একো বস্তুৰে অভাৱ নাথাকেতো, কিবা যি মন যায় তাকে আমি বনাই খাব পাৰোঁ, নহয়নে বাৰু? আৰু ঘৰততো যাৰ চাউল আছে তাৰতো কোনো কথাই নাই, ধুনীয়াকৈ যি মন যায় তাকেই বনাই ধুনীয়াকৈ খাব পাৰে, হয় নহয় বাৰু? আমাৰ গৃহিণীসকলৰ সদায় চিন্তা থাকে যে ধুনীয়াকৈ কিবা এটা বনাই আমি সকলোৱে খাওঁ আৰু গোটেই দিনটোৰ অৱসাদ আমি দূৰ কৰোঁ। এইদৰে মই পৰিয়ালৰ লগত আজি সকলোৱে চাহকাপ খাই নিজৰ অৱসাদ দূৰ কৰিলোঁ। ধন্যবাদ।